আগৰ পৰা প্লেনিং কৰি থাকিলেও কামত খৰধৰ লাগে। এতিয়া আগৰ পৰা প্লেনিঙো নাই, তেনেকুৱা কামত কেনেকুৱা বেছি খৰধৰ হ'ব আপোনালোকে ভাবকচোন বাৰু। ৰাতিপুৱা শুই উঠিয়ে টিকট বনোৱা লাগিছোঁ। এতিয়া কিহৰ টিকট আপোনালোকক কোৱাই নাই নহয়। কাগজ কাটিবলৈ কেঁচি বিচাৰিব টাইম নাই, সেইবাবে কটাৰীৰে কাম চলাই দিছোঁ। আৰু নাম্বাৰ তলত লিখা MS-টো যদি আপোনালোকে গম পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাব। এতিয়া টিকটখিনিৰ কথা কওঁ বাৰু। মানে আমাৰ ঠাই এটুকুৰা পুতিব লাগে, তাকে ট্ৰেক্টৰেৰে মাটি কাটিছে। মানে আগৰ পৰা প্লেনিং নাছিল, সেইবাবে টিকটখিনিও বনাই থোৱা নাছিলোঁ। মানে কিমানবাৰ গাড়ীখন অহা যোৱা কৰিল, কেই গাড়ী পৰিল তাৰে হিচাপটো লাগিবতো, তাৰে সেইকাৰণে টিকট বনাই আছোঁ। আজিকালি ৰ'দটো ইমান বেছি টানকৈ দিয়ে যে কাপোৰবোৰ শুকাই যায়। মা গা ধুওঁতে কাপোৰখিনি ধুই দিছিল, এতিয়া শুকাই গ'ল, তাকে সামৰি নিওঁ। আৰু পাপৰ বিস্কুট এনেকৈ মাটি কটা মানুহখিনিকো চাহ দিবৰ কাৰণে আহিলোঁ। পিছে যিমানখিনি মাটি লাগিব বুলি ভাবিছিলোঁ তাতকৈ বহুত বেছি লাগিল। আপোনালোকে অনুমান কৰক কেই গাড়ী মাটি লাগিব পাৰে। 100ৰ প্লাছ হৈ গৈছে বাৰু। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল, বাই।